Patanjali Yoga Sutra, chapter 1, verse 44. Etaiva savichara nirvichara cha suksma vishaya vyakhyata. Ako ebar koisu. Etaiva savichara nirvichara cha suksma vishaya vyakhyata. 1.43 nirvitarka samadhir kotha koise, yate 1.44 sabitarka samadhir kotha koise. Eta word, first word or buzim, etaiva, mane yate, kuntut yate, mane ami previous sutra to relate koribo paro, hetur logod yate, etaiva savichara, savichar, kuntu bichar korim, savichar, mane bichar koribole, eta ami process of bichara, with the process of bichar koribole hole amak eta thought lagibo. যোনটো থিংকিংৰ ওপৰত আমি সবিচাৰ কৰিম তাৰ পিছত কৈছে নিৰ্বিচাৰে মানে হল যোনটো থট নাথাকে যোনটো কমি যায় ৰিডাকশন অফ দা প্ৰসেস অফ বিচাৰ কৰাৰ প্ৰসেসটো কমি যায় চা মানে এন্ড এটাইবা সবিচাৰা নিৰ্বিচাৰা চা সূক্ষ্ম বিষয়া সূক্ষ্ম মানে সৰু সাটল যোনটো গ্ৰছ নহয় বিষয়া মানে হল সাবজেক্ট বা এক্সপেৰিয়েন্স সূক্ষ্ম বিষয়া তাতে কৈছে ব্যাখ্যাতা ব্যাখ্যা কৰা হৈছে হাউ সামথিং ইজ এক্সপ্লেইনড হাউ সামথিং ইজ ডিফাইনড গতিকে সবিতৰ্ক সমাধি ইয়াতে কৈছে য'ত বিতৰ্ক থাকিব মানে এটা থট প্ৰসেস থাকিব য'ত এটা প্ৰসেস থাকিব আৰু সেই প্ৰসেসটো গ্ৰছৰ পৰা সাটললৈকে যাব আমি মেডিটেশন কৰিলে সেই গ্ৰছ থট বিলাক আমাৰ কমি যায় সবিচাৰাটো লাহে লাহে নিৰ্বিচাৰা হৈ যাব তো এনগ্ৰছমেন্ট ইন হুইচ দেৰ ইজ মিক্সচাৰ অফ ৱৰ্ডছ য'ত মিনিংও থাকিব নলেজও থাকিব এইটোৱে কৈছে সবিতৰ্ক সমাধি নিৰ্বিতৰ্কত এইখিনি নাথাকে সো ডুইন্ডল হৈ যায় কমি যায় কিন্তু ইয়াতে সবিতৰ্ক সমাধিত এনেকুৱা ধৰণৰ কিছুমান থট আহিব কিন্তু হেতু গ্ৰছৰ পৰা সাটল হৈ আহিব লাহে লাহে যেনেকৈ টু টাইপছ অফ কনচেন্ট্ৰেশ্যন থাকে গ্ৰছ আৰু সাটল আৰু গ্ৰছ কনচেন্ট্ৰেশ্যনত নেম মিনিং ৱৰ্ড এইবিলাক আহিব কিন্তু যোনটো সাটল হৈ যায় তেতিয়া আমাৰ অবজেক্টবিলাক বা লাহে লাহে এইবিলাক নোহোৱা হৈ যায় সো হিউম্যান মাইণ্ডটো মানুহৰ মনটো মেডিটেশ্যন কৰোঁতে সমাধিৰ পথলৈ যাবলৈকে গ্ৰছৰ পৰা সাটল ষ্টেজলৈকে আহিলেহে মনটোত লাহে লাহে ষ্টেডিনেছ আহি যায় এইবিলাক মেডিটেশ্যনৰ বহুত কিছুমান ষ্টেজ হয় সমাধি পোৱাৰ আগত বহুত কেইটা ষ্টেজ থাকে সবিতৰ্ক নিৰ্বিতৰ্ক সবিচাৰা নিৰ্বিচাৰা অকমান বুজিবলৈ ডিফিকাল্ট হয় কিন্তু মহৰ্ষি পতঞ্জলিয়ে তেওঁ যিহেতু এজন সাধক আছিলে তেওঁ ইমানখিনি সিভিয়াৰ প্ৰেক্টিছ কৰাৰ পিছত এনেকুৱা কিছুমান ষ্টেজ পাইছিলে কিন্তু আমি এইবিলাক পাবলৈ নোৱাৰো আৰু অনুভৱ কৰাটো বহুত ডাঙৰ কথা কাৰণ ইয়াৰ আগত বহুতখিনি প্ৰসেস থাকে আমি সেইখিনিয়ে কৰিব পৰা নাই তো মই কোৱা কথাখিনি অকমান ডিফিকাল্ট হ'ব পাৰে ফিলছফিকেল হ'ব পাৰে আমি ভাবিবলৈ ডিফিকাল্ট যে এনেকুৱা ষ্টেজো থাকে গতিকে সেই মাইণ্ডটো একদম জিৰ' ষ্টেট অফ মেডিটেশ্যনত অনাৰ আগতে আমি সমাধিৰ বহুতখিনি ষ্টেজেই পাওঁ গতিকে ডাইৰেক্ট সমাধি নাপায় ডাইৰেক্ট সমাধিটো ৰিতম্ভৰা সমাধি হয় গতিকে তাৰ আগতেই যোনবিলাক সবিতৰ্ক নিৰ্বিতৰ্ক সবিচাৰা নিৰ্বিচাৰা আনন্দ অস্মিতা এইবিলাকটো ষ্টেজ আমি পাৰ কৰিবই লাগিব তাৰ পিছতহে আমি ফাইনেল ষ্টেজ অফ মেডিটেশ্যন পাওঁ গতিকে মহৰ্ষি পতঞ্জলিয়ে 1.43-44ত সমাধিৰ ষ্টেজেছবিলাকে ধুনীয়াকৈ বুজাই আছে